Hello guys, আকৌ এটা ভিডিঅ'লৈ নজলে আহিলোঁ। আজিৰ ভিডিঅ'টো ঠাণ্ডাৰ ওপৰত। এইকেইদিন ইমান ঠাণ্ডা পৰি আছে নহয়, কটকটাই আছোঁ। সেইকাৰণে ৰঙা জেকেট পিন্ধি আছোঁ। জেকেটটো পকেটটোৰ তলৰ ফালে ফালি আছে। একো নাই, পিন্ধিব পালেই হ'ল। ঠাণ্ডাৰ কাৰণে চৰকাৰে কেইটামান নীতি উলিয়াইছে। প্ৰথমটো হৈছে যে কোনো মানুহে বেলেগ মানুহক ঠাণ্ডাৰ ওপৰত গালি পাৰিব নোৱাৰে। মাবোৰে গা ধুবলৈ কৈ থাকে এইটো বতৰত, অকণমানি ল'ৰা ছোৱালীবোৰক। সেইটো বহুতেই বেয়া কথা। তেওঁলোকে বুজি নাপায় ইমান কষ্ট হয়। সেইকাৰণে চৰকাৰে এটা নীতি বনাইছে, এনেকুৱা কাম কৰিলে মাকবোৰক জেলত ভৰাই দিব। মোৰ মায়েতো সদায় জোৰ কৰি থাকে গা ধুৱাবলৈ। পুলিচক কৈ দিম মই। আৰু দ্বিতীয় নীতিটো হৈছে কোনোবা মানুহে যদি কম্বলৈ শুই থাকে, তুমি যদি ঠাণ্ডা ভৰিখন আহি লগাই দিয়া, তোমাক চৰকাৰে ফাঁচি দি দিব। সেইটো বহুতে বেয়া কথা। মইতো সেইটো একদম ভাল নাপাওঁ। গতিকে এই দুটাই আছিলে ঠাণ্ডা বতৰত চৰকাৰে বনোৱা নীতি। এইকেইটা পালন কৰক আৰু সুৰক্ষিত থাকক। য'তো চবলৈ পঠাই দিব, যাতে মাকবোৰ নাযায় জেললৈ। মোৰ মাকটো পঠিয়াই আছোঁ, চাবাচোন আজিয়ে পঠিয়াম। তই জেললৈ যাবই লাগিব। মোৰ মায়ে গা ধুবলৈ মাতিবই এতিয়া। তোমালোকৰ পুলিচৰ নাম্বাৰটো আছে নেকি? তই ফোন কৰিব লাগে। পুলিচক চব কথা কৈ দিম, মোৰ কিমান কষ্ট হৈছে। গা ধুবলৈ কোনে পঠিয়াই ঠাণ্ডাত? ইয়াকে কয় আজি ভিডিঅ'টো সামৰি